গোলাঘাটত গ্ৰেপ্তাৰ 2 জাল নোট ব্যৱসায়ী। হিফজুৰ ৰহমান আৰু ফুৰকান আলীক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ। 31,000 টকাৰ 200 টকীয়া জাল নোটসহ গ্ৰেপ্তাৰ 2 কুখ্যাত অপৰাধী। জানিব পৰা মতে নগাঁৱৰ ফুৰকান আলী নামৰ লোকজনে হিফজুৰ ৰহমানক 200 টকীয়া 31,000 নকল মুদ্ৰা প্ৰদান কৰিছিল আৰু নগাঁৱৰ হিফজুৱে গোলাঘাটৰ ৰঙাজানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নকল টকাৰে সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলাওঁতেই ব্যৱসায়ীৰ চোকা দৃষ্টিত নকল মুদ্ৰাৰ বুলি সন্দেহ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে হিফজুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নগাঁৱৰ পৰা ফুৰকান আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে। আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব এই নকল মুদ্ৰা প্ৰচলনৰ প্ৰকৃত উৎস। কল্পনা ফুকনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া, গোলাঘাট। চলাবৰ কাৰণে কিমান টকীয়া নোট আছিলে? 200 টকীয়া। কেইটা আছিলে? কেইটা আছিলে? নোট কিমান আছিলে? আছিল আপোনাৰ কিমান হাজাৰ? 31,000 টকা। হৈছে সেইটো গম নাপাওঁ, মোক বেলেগে দিছিল যে তুমি কাপোৰ আনা, তুমি দিছিলে। আপুনি ক'ৰ পৰা আনিছিলে জাল নোট? নাই, মই দিয়া নাই। ক'ৰ পৰা আনিছিলে? ক'ত পালে? 2 মাহ 1.5 মাহ আগত 4,000 টকা দিছিলোঁ তাক লোনৰ কাৰণে। আপোনাক দিছে বুলি কৈছে। কি নাম আপোনাৰ? কি নাম? ফুৰকান আলী। ক'ত ঘৰ? ক'ত ধৰিলে? ক'ত ধৰিলে আপোনাক? আমাৰ ঘৰত ধৰিলে। ঘৰৰ পৰা ৰাতি গৈ কোন জেগাত ঘৰ? টোপনিৰ পৰা উঠাই আনিছে। ঘৰ কোন জেগা? ঘৰ চালনাপুৰ, নগাঁও। তাৰ পৰা লৈ আনিছে গোলাঘাট পুলিচে। গোলাঘাট তাৰ পৰা লৈ আনিছে, ডিং থানাৰ পৰা লৈ আনিছে। ক'ত চলাইছিলে গোলাঘাট? ক'ত চলাইছিলে পইচাটো? মই এইটো ক'বই নোৱাৰোঁ, এইফালে মই অহাই নাই। আপুনি আগতে কৈছে, আগতে কিমানবাৰ কৈছে জাল নোটৰ কাৰোবাৰ? নাই, মই কৰাই নাই, জিন্দিগীটো কৰা নাই। মই আজিলৈকে ক'ত বনাইছিলে ক'ত এইবিলাক? সেইটো ক'ব নোৱাৰোঁ। ক'ৰ পৰা আহে এইবিলাক মালটো? ক'ৰ পৰা? পাইছিলে ক'ত? আপুনি পালে ক'ত? ক'ব নোৱাৰোঁ ছাৰ। আপুনি পালে ক'ত? মই পোৱা নাই, মানে মই 4,000 টকা তাক দিছোঁ, সেইটো যদি জালি লোট হৈ থাকে তেনেহ'লে ডিমাপুৰৰ পৰা আহিছে ছাৰ। ডিমাপুৰৰ কোনে? ডিমাপুৰ আমি নাগাব নোৱাৰোঁ, অটো চলাওঁ যে তাৰ পৰাও পাব পাৰোঁ আমি। হ'লেও আমি চিনিব পৰা নাই কিজানি। হ'লেও এইটো দিছোঁ আমি 1 মাহ আগত 1.5 মাহ আগত দিছোঁ। মানে ডিমাপুৰৰ পৰা মালটো চাপ্লাই হয় আমাৰ ইয়ালৈ? 500 টকীয়া দিলোঁ মই। আপোনাৰ নাম কি? ফুৰকান আলী। হেৰিয়াৰ নাম? এজনৰ নাম? ডিমাপুৰৰ পৰা মালটো। আপুনি ক'ত বছ চলাইছিলে পইচাটো? মই ৰঙাজানত তামোল খাইছিলোঁ, তেতিয়া মই দোকানত দিছোঁ, মইতো নাজানো এইটো জাল নোট দিছিলোঁ। তাৰপিছত দোকানী কৈছে বোলে নাই এইটোতো জাল নোট হয়। কিমান টকা? 200 টকা কিমান টকা দিছে তুমি এইখিনি। মই তাৰপিছত টকা পাওঁ, এই মানে 31,000 টকা মোক দিয়ে। কোনে ফুৰকানে? আপুনি ব্যৱসায়টো কি কৰে? মই কাপোৰৰ বিজনেছ কৰোঁ। 4,000 টকাকে মিছা এটা কৈছোঁ। মই 4,000 টকা কালি পৰুৱে কৈছে। 31,000 টকা কৈছে আকৌ। 31,000 কোনে দিছে? সেইটো সি ক'ব পাৰে, কিন্তু মই 4,000 দিছোঁ তাকো 1 মাহ 2 মাহ আগত। ই ক'ত বনাই পইচাটো? ক'ত বনাই? সেইটো ছাৰ মই ক'ব নোৱাৰিম, কিন্তু মোক দিছে। সি কৈছে যে ডিমাপুৰৰ পৰা আনে নে ক'ৰ পৰা আনে। মই মানে আপোনালোকৰ মই আপোনাক কৈছে 31,000 টকা, তেখেতে কৈছে 4,000 টকা। নাই, মোক 31,000 টকাই দিছে। 31,000 টকা আপুনি কৈছে 4,000 টকা দিছে। তুমি আমাক 31,000 টকা দিছ, তেতিয়াহ'লে মোক মানে কিবা মাৰিব পাৰে, আপোনালোকে মাৰিব। এই কথা কথাটো কওক, কিন্তু কালি পৰি 31,000 টকা ভাই মোৰ দাদা তুমি দিছা, তেতিয়াহ'লে মই গোটেইখিনি মানি ল'ম। মই কচম খাই কৈছোঁ 31,000 টকা মোক দিছে। মই 4,000 টকা দিলোঁ 1.5 মাহ 2 মাহ আগত তুমি এইখিনি দিলোঁ। পইচা লৈ যোৱা, য'ত যিটো মালিকৰ ওচৰত দিবা, যদি পইচাটো নলয় মোক ৰিটাৰ্ণ কৰাই দিবা। মই তেতিয়াও ৰঙাজানত এটা মই চেক কৰি চাইছোঁ, সি যে পইচাটো দিছে মানুহে লয় কি নলয়। আপুনি গম পাই ডুপ্লিকেট পইচা দিছে? ডুপ্লিকেট পইচা বুলি গম পাইছোঁ, কিন্তু মই তেতিয়া মানে দোকানত চাই মেলি চেক কৰিছোঁ বস্তুটো কি বেলেগে চিনি পাব নেকি। মই সেইটো আগৰটো গম নাপাওঁ। মই যে কাপোৰ নিবলৈ আহিছোঁ তেতিয়া সি জানে মই আৰু 2 কিস্তি কাপোৰ ইয়াৰ পৰা নিছোঁ কেছ পে'মেণ্টত। কি কাৰবাৰ কৰে? এই ডিমাপুৰত অটো চলাই বুলি কৈছে, কিন্তু মই নাজানো, দেখাও নাই। বেলেগ বস্তু।